বন্ধুসকল, আমি প্ৰতি সপ্তাহে অতি কঠোৰ পৰিশ্ৰমৰ সৈতে এটি হৃদয় ৰেঞ্জিং এনিমেটেড হৰৰ কাহিনী বনাওঁ। গতিকে যদি আপোনালোকে আমাৰ টমটম টিভি চেনেলটোৰ কাহিনীসমূহ উপভোগ কৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰে বাদ দে না, এইবিলাক ভূত-চুত একো নাথাকে নহয় চিমৰন। আজিও তাৰ পৰা কোনোবাই কন্দা আৰু চিঞৰা শব্দ শুনিবলৈ পোৱা যায়। ঠিক আছে, তেতিয়াহ'লে আজি আমি তালৈকে যাম নে কি কোৱা চিমৰান? অ'কে ডান, তেতিয়াহ'লে এতিয়া আমি তালৈকে যাম। আৰে তোমালোকে পাগল হৈছা নেকি? তোমালোকে কি নাজানা তালৈ ৰাতি যাবলৈ মানা কৰা হৈছে? আৰে ইয়াততো গেটেই বন্ধ আছে, কোনো চিকিউৰিটিও নাই। আৰে এই গেটখনচোন নিজে নিজে খোল খাই গ'ল। আৰে একো নহয় অ', আগৰ পৰাই খোলা আছিল চাগে, এতিয়া মাত্ৰ বতাহত খুলি গ'ল। বল এতিয়া ভিতৰলৈ যাওঁ বল। চা, মোৰ এতিয়া কিবা ভাল লগা নাই, ভয় লাগিছে। বল না উভতি যাওঁ। এতিয়াতো এনেকুৱা নহ'ব, ইয়ালৈ আহিছোঁ যেতিয়া ভিতৰলৈও যামেই। অঁ বল এতিয়া ভিতৰলৈ যাওঁ। ইয়াৰ পিছত চাৰিওৱে হোষ্টেলৰ ভিতৰলৈ সোমাই যায়। চা, ভিতৰলৈ আহিলোঁ আৰু এতিয়া 12 বাজি গ'ল। বল না উভতি যাওঁ, মোৰ বহুত ভয় লাগিছে। এই ৰ না, যাম ৰ। মানুহে যে কয় ইয়াত ভূত আছে, চাওচোন সঁচাকৈ ভূত আছে ইয়াত নে এনেই কয়? অকণমান ৰৈ দিওঁ ৰ। হঠাতে পুৰণি এখন ন'টিছ বৰ্ড সিহঁতৰ চকুত পৰিল। रूल नंबर 1, हॉस्टल में रात 10 बजे के बाद कोई बाहर नहीं निकलेगा। रूल नंबर 2, बिना परमिशन खाना पीने की सामान मना है। रूल नंबर 3, किसी भी कमरे का दरवाजा बंद मत करना। বাপৰে, মানিব লাগিব কিন্তু ৱাৰ্ডনজনী বহুত ষ্ট্ৰিক আছিল, এতিয়াতো নাই। গতিকে এই নিয়ম কোনে মানিব? মেট্ৰ' এইটোৱে ভুল, সকলোৱে কৰে। মনত ৰাখিবি, ইয়াৰ নিয়মসমূহ আজিও জীয়াই আছে। হঠাতে সিহঁতে কাৰোবাৰ কাণ্ড শুনিবলৈ পালে। কি তোমালোকে শুনিছা? কাৰোবাৰ কান্দিছে। অঁ, শব্দটো ওপৰৰ পৰা আহিছে। তাকেই, এনেকুৱা নিৰস্ত্ৰই হোষ্টেলত কোন আছে বাৰু চাওগৈচোন। সিহঁত চাৰিৰে ওপৰলৈ গ'ল আৰু সিহঁত লাইব্ৰেৰী গৈ পালে। তাত এটি ৱাৰ্ডনৰ ডায়েৰী পালে। আৰে এইটো চোৱা, এইটো ৱাৰ্ডনৰ ডায়েৰী। ৰিয়াই ডায়েৰীটো পঢ়িব ধৰিলে। মই ৱাৰ্ডন, মোৰ কথা এই ছোৱালীবিলাকে নেমানে। যিবিলাকে মোৰ কথা নামানে সিহঁতে এইখন হোষ্টেলতে চিৰজীৱনৰ বাবে থাকিব লাগিব। ইহঁতক শাস্তি দিয়া হ'ব। মই কৈছিলেনে ইয়াত থকা তোমাৰ কাৰণে ভাল নহয়? এতিয়া পলা ইয়াৰ পৰা। কিন্তু হঠাতে দৰজাখন নিজে নিজে বন্ধ হৈ গ'ল। আৰে এই দৰজাখন কোনে বন্ধ কৰিলে? ৰুল নম্বৰ 3 আছিল নহয় দৰজা বন্ধ নকৰাৰ। তাৰমানে আমি প্ৰথমটো ৰুল ভাঙিলোঁ। হঠাতে ৰুমটোৰ লাইট বন্ধ হৈ গ'ল আৰু সিহঁতে
বেৰাত এটি ছায়া দেখিবলৈ পালে, যাৰ হাতত এডাল লাঠি আছিল। কাই মোৰ ৰোল ভাঙিছা? আমিতো একোৱে ভুল কৰা নাই। মিছা কথা। ৰাতি হোষ্টেললৈ আহি তোমালোকে বহুত ডাঙৰ ৰোল ভাঙিছা। ইয়াৰ পিছত ৰাহুলক চুৰিৰে সানি সানি মাৰিলে। ৰাহুলে বেৰাত গৈ খুন্দা খালে আৰু তেজেৰে লোটপোট হৈ মাটিত বাগৰি পৰিল। ৰাহুল, 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 আমি ইয়াৰ পৰা জীয়াই উভতি যোৱাৰ এটাই মাত্ৰ উপায় আছে। আমাৰ কোনোবাই নিজৰ বলিদান দিব লাগিব। হঠাতে চিমৰণে ৰিয়াক ৱাৰ্ডেনৰ পিনে ঠেলি দিলে। চিমৰন, তই মোৰ লগত এনেকুৱা কিয় কৰিলি? মোক ইয়াৰ পৰা লৈ যা। চিমৰন, সহায় কৰ। আহ, আহ। থেংক গড, মই বাচিলোঁ। দৰজাখন খুলি গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই যাব লাগিব। সিহঁত দুয়োৱে হোষ্টেলৰ পৰা বাহিৰ ওলাব বিচৰাতেই পিছৰ পৰা এটি শব্দ শুনিবলৈ পালে। শেষৰটো নিয়ম, যিয়ে কাৰোবাক বিশ্বাসঘাতকতা কৰে সি ইয়াৰ পৰা জীৱিত উভতি যাব নোৱাৰে। ইয়াৰ পিছত চিমৰন আৰু প্ৰিয়াক দুয়োকে মাৰি পেলালে। মানুহে কয় আজিও হেনো সেই হোষ্টেলখনলৈ যিয়ে এবাৰ যায় পুনৰ আকৌ জীৱিত হৈ উভতি আহিব নোৱাৰে।